চাওক আমি টুকৰাঝাৰ এৰিয়াত স্পেচিয়েলি চিৰাং জিলাত এজন ভাল ব্যক্তিক এজন ভাল লিডাৰক গাৰ্জেন হিচাপে আমি হেৰালোঁ আজি। আমাৰ চিৰাং অঞ্চলত তেওঁ সকলো জাতি জনগোষ্ঠী লৈ পেলাই আমাৰ এই অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰিছিলে। মাত্ৰ পলিটিকেল নজৰত আমি চালে নহ'ব, বড়ো সমাজখন কেনেকৈ আগবঢ়াব লাগে তেওঁ এই সময়ত নিজকে সমৰ্পণ কৰি পেলাই কাম কৰিছিল। আৰু ধৰ্মৰ ক্ষেত্ৰতো এজন যীশুখ্ৰীষ্টৰ বিশ্বাসী হিচাপে তেওঁ সদায় ঈশ্বৰক ঢাল হিচাপে আগত বা সন্মুখত ৰাখি পেলাই তেওঁ কাম কৰিছিল। সত্যৰে তেওঁ সদায় আগবাঢ়ি গৈছিলে, যাৰ কাৰণে আমি সকলোৱে শলাগিব লাগিব। যিয়ে নহওক, তেওঁৰ বিদেশী আত্মা যেন স্বৰ্গত শান্তিৰে বাস কৰে, এইখিনি মই ব্যক্তিগতভাৱে প্ৰভু যীশুখ্ৰীষ্টৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু তেওঁৰ যিমানখিনি কাম 91ৰ পৰা 96লৈকে এজন MLA হৈ পেলাই 2006 চনৰ পৰা 2014 চনলৈকে চিট কৰ্পৰেশ্যনৰ চেয়াৰমেন হৈ পেলাই অসমৰ কাৰণে এই অঞ্চলৰ কাৰণে যিমানখিনি কাম কৰিলে, সেইটো এটা মডেল হিচাপে আমাৰ সকলো নেক্সট জেনেৰেশ্যনক আগুৱাই নিয়াৰ কাৰণে এটা এনকাৰেজমেণ্ট দিয়ে। এইখিনি মই আমাৰ এই অঞ্চলৰ সকলো জেনেৰেশ্যনৰ স্পেচিয়েলি নেক্সট জেনেৰেশ্যনৰ ওপৰত কামনা এটা কৰিলোঁ। এজন শিক্ষকো আছিল আৰু ধৰ্ম সমাজৰ মাজত যথেষ্ট জনপ্ৰিয় এজন নেতা, আৰু সামাজিক দিশত বিভিন্ন ধৰণৰ কাম কৰি আহিছে। নিজৰ এটা প্ৰিন্সিপল লৈ পেলাই, ষ্ট্ৰং আইডিঅ'লজি লৈ পেলাই চলা এজন ব্যক্তি। যিটো তেওঁ নিজে ভাল বুলি ভাবে, যিকোনো পৰিস্থিতিৰ মাজত এই ভালক প্ৰতিষ্ঠা কৰিবৰ কাৰণে কাম কৰি থাকে। যিটো বেয়া সি কোনোদিন গ্ৰহণ কৰিব নোৱাৰে। বহুত দিনৰ পৰা তেওঁ লগ পাই আহিছোঁ। তেওঁ 1991 চনত বিধায়ক হ'ল। তাৰপিছত 5 বছৰৰ পিছত কোনোদিন বিধায়ক হোৱা নাই। বহুত পৰিস্থিতিৰ বাবে আমাৰ মাজত বিভাজন ঘটিল আৰু বেলেগ দিশত আমি কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। তথাপিও তেওঁ ব্যক্তি হিচাপে তেওঁৰ ব্যক্তিত্ব কিন্তু সলনি হোৱা নাছিল। আৰু চিট ফাৰ্মৰ চেয়াৰমেন হৈছিল এতিয়া অসমৰ চিট ফাৰ্মৰ। কিন্তু আজি তেওঁৰ যিটো দেহাৱসান হ'ল, ৰাতি দুপৰীয়া 12:30 বজাত তেওঁ আজি আমাৰ পৰা এৰি যোৱা বুলি মই খবৰটো পাইছিলোঁ। চেপাংগুৰি এৰিয়াত মই ঘূৰি আছিলোঁ বিভিন্ন স্কিম বা আঁচনিবিলাক চাই। এতিয়া আমি ঘূৰি আহিছোঁ লগে লগে আমাৰ বিধায়ক জিৰণ বসুমতাৰী গোসাইগাঁৱৰ, জয়ন্ত বসুমতাৰী চিডলিৰে বিধায়ক, আৰু আমাৰ লৰেন্স ইছলাৰী কোকৰাঝাৰ পূবৰ বিধায়ক, আৰু আমাৰ চিডলিৰে প্ৰাক্তন বিধায়ক মতীন্দ্ৰ বসুমতাৰী ডাঙৰীয়া ইয়াত আছে, আৰু বিভিন্ন ব্যক্তিসকল আছে। মই মন্ত্ৰী হিচাপে অসম চৰকাৰৰ হৈ আজি তেওঁৰ যিটো দেহাৱস্থা, আজিৰ দিনত মই গভীৰ শোক প্ৰকাশ কৰিছোঁ। আৰু মই ইতিমধ্যে আমাৰ আসাম কেবিনেটৰ মাধ্যমেৰে অসম চৰকাৰলৈ অৱগত কৰিছোঁ ঘটনাটো। যিয়ে নহওক, প্ৰতিটো ব্যক্তি সমাজৰ তেওঁক সন্মান নকৰা তেনেকুৱা ব্যক্তি নাছিল। তেখেতৰ আত্মা, বিদেশী আত্মা যাতে শান্তিত থাকে আৰু আমাৰ সমাজখনক শান্তিপূৰ্ণভাৱে আগবঢ়াই লৈ যোৱাত তেওঁ যাতে ওপৰৰ পৰা আমাক সদায় চাই থাকে, সেইটোৱে মই কামনা কৰিছোঁ। আৰু আজি ঈশ্বৰৰ ওচৰত এইখিনি প্ৰাৰ্থনা কৰিছোঁ। এইটো সময় আৰু ভগৱানৰ মায়া। আমাৰ সমাজে, বড়ো সমাজে এতিয়ালৈকে বড়োলেণ্ড ছেপাৰেট সুকীয়া ৰাজ্য আমি বিচাৰোঁ। তেখেতে এজন এক্টিভিষ্ট আছিল, ভেৰি ষ্ট্ৰং এক্টিভিষ্ট, যিয়ে সুকীয়া ৰাজ্যৰ কাৰণে আন্দোলনত যেনেকৈ পাৰ্টিচিপেট কৰিছে, সেইটো কৈ পেলাই আমি শেষ কৰিব লাগিব। তেখেত আৰু তেখেতৰ সংগী যিসকলে সুকীয়া বড়োলেণ্ড ৰাজ্যৰ কাৰণে কাম কৰিছিল, বহুতেই আজি এই পৃথিৱীত নাই, মৃত্যুবৰণ কৰিব লগা হৈছে। কিন্তু আমি ভাবোঁ তেখেতসকলৰ যিটো সপোন, যিটো ভিজন আছে আমাৰ জেনেৰেশ্যন আৰু আহিব লগা জেনেৰেশ্যন, সেইটো নিশ্চয় এটা সময়ত পূৰ্ণাংগ ৰূপ দিব পাৰিব।